নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মহালয়া ও অমাৱস্যা। আজি ৰাতি শোৱাৰ সময়ত দুৰ্গা মাৰ এই মন্ত্ৰটি এবাৰ উচ্চাৰণ কৰিব, দেখিব জীৱনত উন্নতি। তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি মহালয়া ও অমাৱস্যা। আজি দিনটিৰ বিশেষ মহত্ব আছে। আজি শোৱাৰ সময়ত যদি এই এটি মন্ত্ৰ উচ্চাৰণ কৰি শুব পৰা যায় তেন্তে জীৱনত উন্নতি আহে। মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ সকলো সমস্যাই সমাধান হৈ যায়। বন্ধু বান্ধৱীসকল, পাৰিবাৰিক সমস্যা, কৰ্মক্ষেত্ৰত বাধা সন্মুখীন হ'লে আৰু নিঃসন্তান লোকৰ বাবে এই মন্ত্ৰটি অতি গুৰুত্বপূৰ্ণ। এই মন্ত্ৰটি দুৰ্গা মাৰ ওচৰত জপ কৰিলে মা দেউতা হোৱাৰ সপোন পূৰণ হয়। এই মন্ত্ৰটি জপ কৰাৰ সময়ত একান্তভাৱে এক মনে দেৱী মাৰ মূৰ্তি স্মৰণ কৰি এই মন্ত্ৰটি এবাৰ উচ্চাৰণ কৰিব। সৰ্ব বাধা বিনিং মুক্ত ধন ধ্যানো সুতানুবিতা মানুষ্য মিত্র প্ৰসাদেন ভৱিষ্যতি না সনস্বয়া। এই মন্ত্ৰটি জপ কৰাৰ ফলত ঘৰৰ সমস্ত নিগেটিভ শক্তি বাহিৰ হ'ব আৰু পজিটিভ শক্তিৰ প্ৰৱেশ ঘটিব আৰু জীৱনত সুখ শান্তি বৃদ্ধি হয় আৰু নিঃসন্তানসকলৰ সন্তান সম্ভৱপৰ হোৱাৰ আশীৰ্বাদ মা দুৰ্গাই প্ৰদান